আমাৰ 3 তাৰিখ আজি 3 তাৰিখ আজি পৰা 8 তাৰিখলৈকে ট্ৰেইনিং হ'ব 9 তাৰিখৰ দিনা আমি অলপমান মানে ক্লোজিং আৰু লগতে সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন ৰাখিছো কিমান ষ্টুডেন্ট ইয়াৰ অংশগ্ৰহণ এতিয়ালৈকেতো আমাৰ 35 মান হৈছে আৰু আহিব বাকি আছে আমি আশা কৰিছো এৰাউণ্ড 40 to 45 কোৰিয়াৰ পৰা মাষ্টাৰ আইছে কি শিকাব ইয়াৰ ট্ৰেইনিং একচুয়ালি আমাৰ টাইকোৱাণ্ডোটো দুটা পাৰ্ট আছে এটা পুমছে আছে এটা কিৰোগি মানে ফাইটিং আমি দুটা সেশনে লৈছো এটা সেশনত আমাৰ পুমছে শিকাব মাষ্টাৰে আৰু এটা সেশনত ফাইটিং শিকাব এটা খেলিব যাব নেকি ইয়াৰ ফাৰ্ষ্টলি একচুয়ালি মাষ্টাৰ লগত মই কালি আলোচনা কৰিলো তেখেতে কৈছে এতিয়া আমাৰ ষ্টুডেন্ট বিলাক মানে খুব কম্পিটিশন খুব কম খেলে এক্সপেৰিয়েন্স বহুত কম হয় সেইকাৰণে পাৰফৰ্মেন্স বেছি নহয় তাৰমানে মাষ্টাৰে কৈছে যদি যিমান টুৰ্নামেন্ট খেলিব ইমানেই মানে এক্সপেৰিয়েন্স বাঢ়িব বা পাৰফৰ্মেন্স বাঢ়িব তেখেতে কোৱা হিচাপত ইয়াৰ পৰা যদি বেষ্ট ষ্টুডেন্ট থাকে মানে একজন দুজন হলেও বেষ্ট তেখেতে সিলেক্ট কৰি ইন কামিং নেক্সট ইয়েৰত তাৰমানে সাউথ কোৰিয়াত 1 উইক ট্ৰেইনিং কেম্প প্লাছ G1 G2 গেমৰ কাৰণে সিলেক্ট কৰি লৈ যাব বুলি কৈছে আমি আশা ৰাখিছো